ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে 12 বছৰীয়া এটা কণমানিৰ ভিডিঅ'। কিহৰ বাবে ভাইৰেল হৈছে সেই কণমানি ল'ৰাটো? আহকচোন আমিও চাওঁ সেই ভিডিঅ'টো। এই ল'ৰাটোৰ নাম হৈছে অভিৰাজ বৰগোহাঁই আৰু বয়স হ'ল 12 বছৰ আৰু সোণাৰীৰ পাৰ্বতী প্ৰসাদ প্ৰাথমিক বিদ্যালয়ৰ 5ম শ্ৰেণীৰ ছাত্ৰ। এওঁক আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আমাৰ অসমীয়া পাৱাৰ চেনেলৰ তৰফৰ পৰা। তেওঁ আৰু আগুৱাই যাওক তাৰে আশাৰে আজিৰ আমাৰ এই ভিডিঅ'টো সমাপ্তি ঘটাব লৈছোঁ। আৰু যদি আপুনি আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো বজাই ৰাখিব। আমি এনেকুৱা ভিডিঅ'সমূহ এইটো চেনেলত আপলোড কৰি থাকোঁ।